ব্যৱসায় বাণিজ্য কৰিলোঁ। জুবিন দাক মিছন চাইনা চিনেমা হলত তাৰ আগত জুবিন দাক উপহাৰ দিলোঁ বলবন্ত প্ৰগ্ৰাম এটাত। মোক কৈছিল ফটো বস্তুবিলাক মই মিছন চাইনাত ইউজ কৰিম, তই চাবি চিনেমা। মই ভাঙাহি লৈ গৈছোঁ। আৰু এবাৰ মোৰ দেউতাৰ চাহ খাই আছোঁ সেই সময়ত জুবিন দাৰ কনভয় আহি সোমাইছিলে 3খন গাড়ী, মিউজিচিয়ানৰ 2টা, জুবিন গাৰ্গৰ দাদাৰ এটা, তাৰ লগত অৰূপনাথ আছিলে, আমাৰ জুবলিবা আছিলে, আমাৰ অৰূপনাথ আছিলে বঙাইগাঁৱৰ। মোক দেখাৰ লগে লগে জুবিন দা ফাৰ্ষ্ট এনেকৈ হাত দেখালোঁ, ময়ো দেখালোঁ, জুবিন দাও দেখালোঁ। গৈ পেলাই ফটকছে ব্ৰেক মাৰিলে অলপ গৈ পেলাই মই দৌৰি গ'লোঁ দাদাৰ ওচৰত। দাদাই কৈছে ইমান ৰাতিপুৱা ইয়াত যে? মই কৈছোঁ দাদা মোৰ আপোনাৰ গা বেয়া। ক'ত আছে? পিঠাৰ চাহ খাই আছে। দাদা দৌৰি আহি মোৰ দেউতাক খাব দিব। কৈ আপুনি গালিবৰ দেউতাক সেৱা কৰিলে কৰি কৰিব, আপুনি চিন্তা নকৰিব, আপুনি তেল থকা বস্তু বেছি নাখাব, আপুনি ঠাণ্ডা নলগাব বেছি, মাগুৰ মাছ খাব। মোক কৈছিল দেউতাক মাগুৰ মাছ খোৱাবি, আৰু GMCত যদি কিবা অসুবিধা হয় চিটৰ কাৰণে, কিবা ট্ৰিটমেণ্টৰ কাৰণে, তই অৰূপক ফোন কৰিবি, অৰূপে চব ব্যৱস্থা কৰি দিব। জুবিন দা বহুত সাৱধি দেউতাক সাৱধি ৰাখিছিল। দেউতা জুবিন দাক আশীৰ্বাদ দিছে, তুমি গালিত তেনেকৈ ল'ৰা, তুমিও মোৰ ল'ৰা দিছে, তুমি বেছি বাবা ড্ৰিংক নকৰিবা। তেতিয়া দাদাই কৈছিলে খুৰা কৰিবলগীয়া হয়, মানে গোটেই ৰাতি নহয়, গোটেই ৰাতি প্ৰগ্ৰাম কৰিবলগীয়া হয়, আহিবলগীয়া হয়, সেইকাৰণে খাওঁ। আপুনি কৈছে যেতিয়া মই কমাম আৰু নাহিব। আপুনি ধৰি কান্দি পেলাই আশীৰ্বাদ লৈছে। তেতিয়া জুবিন গাৰ্গৰ ফেষ্টিভেল আছিলে, মোক কৈছিলে তই কিন্তু ফেষ্টিভেললৈ নাহিবি, দেউতাক সেৱা কৰিবি। দেউতাক সেৱা কৰিলে ভগৱানক পালোঁ, আৰু মই যোৱা নাছিলোঁ। জুবিন গাৰ্গৰ সেই স্মৃতি মোৰ চিৰযুগমীয়া হৈ থাকিব, মোৰ ফেমিলি চিৰযুগমীয়া হৈ থাকিব। জুবিন দা তুমি য'তেই নাথাকে অমৰ হৈ থাকা, আমি সদায় তোমাক হৃদয়ত স্পন্দন কৰি ৰাখিম। জয় জুবিন দা, জয় জুবিন দা। কাৰণ কালিৰ পৰা মই তাইক দেখিছোঁ মনটো পাতল হ'ব। মই জনাই নাছিলোঁ যে ইমান স্বনামধন্য গায়ক জুবিন দা তেওঁ হয়।
তেতিয়া বাইদেৱে চিনাকি কৰাই দিছিলে মোৰ মামাৰ ছোৱালী হয়। এতিয়া কৈছিলে যে দীপাবোৰ ভণ্টি তাৰমানে মোৰ ভণ্টি। এতিয়া পাগলেই হ'ল যিয়েই হওঁ মই তোমাক সদায় দাদা দিয়ে। কালি মই মামাৰ ঘৰলৈ গৈছিলোঁ। মোৰ মামাৰ ঘৰ আইতা ঢুকাইছে, তালৈ গৈছিলোঁ। মোবাইলটো হাততো লোৱা নাছিলোঁ বা কিবা বাতৰি চাতৰি দেখা এইবোৰ একোৱে লোৱা নাছিলোঁ। উভতি অহা সময়ত আমি সেইখিনি ঠাইতে গামবাৰী ভিতৰ ফালেদি আহি আছিলোঁ। তাত কালি BPF-ৰ এখন মিটিং আছিল। তাৰ কাৰণে বাটত কিমান জাম, আমি গাড়ী ৰখি আছে। তেনেকুৱা সময়ত ঘৰৰ পৰা নেহাই ফোন কৰিছে বুলি ভাবি এটা কথা জানা, উইংগাৰ গাইছিল। মই কিবা কথাটো সঁচা মিছা একো বুজিবই পৰা নাছিলোঁ। অকণমান পিছত ভাইটিক ফোন কৰিলোঁ। ভাইটি কলকাতাত ভাইটি কামত ব্যস্ত। তাত সুধিলোঁ ভাইটি দুদিন ঢুকাইছে বোলে। তেতিয়া কয় কোন জুবিন নেওতিয়াৰ নেকি? মই কৈছোঁ নহয় আমাৰ জুবিন। তেতিয়া কয় ধেৎ কি কৈছা বুলি কৈ ফোনটো সি কাটি দিলে। তাৰপিছত ইফালে সিফালে খবৰ লৈ গম পালোঁ বাতৰিটো সঁচা। তাৰপিছৰ পৰা নাজানো কিবা যেন এখন মাও তেনেকুৱা হৈ গ'ল। দেউতাই ৰল কৰিলে, ৰলতেও কিবা ক'লে দেউতাক। তাৰপিছৰ পৰা দেউতাই জুবিনৰ গান শুনি আহিছে আৰু কান্দি কান্দি আহিছে। মায়ে কৈছে মই যে সদায় গালি পাৰি থাকোঁ ল'ৰাটোক, ইমান গালি পাৰোঁ বোলে, ইমান চঞ্চল, এই ক'ত যে কি কৰি থাকে। এতিয়া গালি পাৰিবও নহয়। নাজানো কালিৰ পৰা যে কি লাগিছে এটা, সঁচাকৈয়ে নোহোৱা হৈ গ'লনে? আৰু সঁচাকৈয়ে কেতিয়াও কেতিয়াবা কামকে এতিয়া যিবোৰ আগৰ আছিল সেইবোৰকে দিব লাগিব। একো আৰু কথা নাযাব ইমান নাই এটা আৰু ভাল লগা অসমে কি হেৰুৱালে আৰু কেতিয়াও পাব নাপাব মইতো আৰু কেতিয়াও নাপাওঁ। বহুত আশাৰে ৰৈ আছোঁ আকৌ জুবিন দা তুমি আমাৰ মানুহলৈ ঘূৰি আহা। Pas pakai deh. Biskuit kada ya, ini deh. Oi, ini. সেবক হিসাবে এজন দলদী ব্যক্তি হিসাবে নিষ্পৃত লাঞ্ছিত বঞ্চিত ব্যক্তিসকলৰ কাৰণে মাত মাতিছিল। অসমৰ প্ৰত্যেকটো ঘটনা প্ৰত্যেকটো ইছ্যুত তেখেতৰ বলিষ্ঠ কণ্ঠ সদায় আগবাঢ়িছিল। তেখেত অসমৰ কণ্ঠ নাছিল, অসমৰ কাৰণে এটা বাঘ আছিল। এই বাঘক আমি হেৰুৱাইছিলোঁ। ৰাজ্যতে হওক বা কেন্দ্ৰতে হওক যি চৰকাৰে নাহক কিয়
অসমৰ স্বাৰ্থত তেখেত কেতিয়াও পিছুৱাই নাছিল। বলিষ্ঠ কণ্ঠত কোনেও ৰুদ্ধ কৰিব পৰা নাছিল। আহ্বান জনাইছোঁ নতুন প্ৰজন্মক, তেখেতৰ শতগুণ হাজাৰকৈ গুণ আছে, সেই গুণ আমি 1000 গুণ বা 100টা গুণ আমি ল'ব নোৱাৰিম। কিন্তু তেখেতৰ যদি আমি এটা বা দুটা গুণ আমাৰ জীৱনত যদি আমি বাস্তৱত নিৰূপণ কৰি যদি আমি আগবাঢ়িব পাৰোঁ, সমাজ সেৱা কৰিব পাৰোঁ, প্ৰকৃতিৰ প্ৰেম, পৰিৱেশৰ ওপৰত যিটো প্ৰেম, জীৱ জন্তুৰ ওপৰত যিটো প্ৰেম সেইটো কৰিব পাৰোঁ, তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা আমি দিব বুলি আমি অনুজন্ম হ'ম। কোনোদিন আমি শ্ৰদ্ধাঞ্জলি যথেষ্ট ঠিকে আছে, বন্তি পৰ্যন্ত ঠিকে আছে, কিন্তু তেখেতৰ ব্যক্তিগত এটা গুণৱলী আমাৰ জীৱনত আমি অসমীয়াই যদি ল'ব পাৰোঁ, তেতিয়াহে তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি আমি দিব পাৰিম বুলি আমি ভাবিছোঁ। এইটোৱে মোৰ আহ্বান নতুন প্ৰজন্মক। তেখেতৰ সৃষ্টিৰাজিক আমি বচাই ৰাখিব লাগিব। সৃষ্টিৰাজিৰ যিখিনি কাম বা যিখিনি প্ৰকল্প তেওঁ আধৰুৱা কৰিব, সেই আধৰুৱা প্ৰকল্পখিনি নতুন চামে কিদৰে আগবাঢ়ি লৈ যাব পাৰে বা আগবঢ়াব পাৰে, সেই চিন্তা চৰ্চা কৰি আগবাঢ়ক। এইখিনি মোৰ আহ্বান।